আজি আছিল আমাৰ খুচিৰ তুলনি বিয়া আৰু তাই হৈছে মোৰ ভাগিন। সেয়া আছিল পানী তোলা পৰ্ব আৰু এইজনী আমাৰ কণমানি কইনাজনী। নাৰীক এপাহ ফুলৰ লগত তুলনা কৰা হয় আৰু ফুলপাহ ফুলি উঠাৰ পাছতেই যে কিমান ৰেছপঞ্চিবিলিটি আহি পৰে। তুলনি হোৱাৰ পাছ মুহূৰ্তৰ পৰাই ছোৱালীবোৰক সদায় সহনশীল হ'বলৈ, ছেক্ৰিফাইচ কৰিবলৈ শিকোৱা হয়। আৰু এয়াও হৈছে প্ৰকৃতিৰে নিয়ম, কাৰণ এজনী ছোৱালী এসময়ত মা হ'ব লাগিব, এটা পৰিয়াল চম্ভালিব লাগিব। কিন্তু পুৰুষসকলে যে নাৰীৰ মূল্যই বুজি নাপায়। আৰু এয়া এটা এটাকৈ নিয়ম নীতিবিলাক কৰি আছে। মই ভাবিলোঁ আমাৰ নিয়ম নীতিবিলাক আপোনালোককো দেখাওঁ। ইপিনে আকৌ আমাৰ আইতা কেইজনী এনেই নাচনি বুঢ়ী, তাতে আকৌ নাতিনীয়েকৰ বিয়া, সকলোৱে মিলি অলপ ফূৰ্তি কৰিলোঁ।